আপোনালোকে নিশ্চয় অৱগত যে আপোনালোকৰ মাধ্যমৰ যোগেদিয়ে মই আমাৰ বেজচুক বঙালী গাঁৱত হৈ থকা যি জুৱা খেল তাক প্ৰশাসনে যি উচ্ছেদ বা সামগ্ৰী জব্দ কৰিছিলে তাৰ পিছতে মোৰ যি ভাবুকি প্ৰদান কৰিছে সেয়া আপোনালোকৰ মাধ্যমৰ যোগেদি সমগ্ৰ মৰাণবাসী গম পাইছে। আৰু এই ক্ষেত্ৰত ময়ো আমাৰ যুৱ মৰ্চাৰ ফালৰ পৰা মই প্ৰতিনিধিত্ব কৰিছোঁ। মই ৱাৰ্ড মেম্বাৰৰ লগতে যুৱ মৰ্চাৰো মই প্ৰতিনিধিত্ব কৰিছোঁ খোৱাং মণ্ডলৰ পৰা সভাপতি হিচাপে। তো এই ক্ষেত্ৰত আমাৰ যিসকল ডিব্ৰুগড় জিলাৰ প্ৰশাসনিক বিষয়া আছে, লগতে আমাৰ মৰাণ ৰাজহ চক্ৰ আছে, আৰু আগন্তুক যি দুৰ্গা পূজা শাৰদীয় দুৰ্গা পূজা আহিছে তাত আমি কিছু গম পাওঁ যে তেওঁলোকে মানে এনেকুৱা হাউচি খেলৰ কিছু খেলাব লৈছে বুলি মই এনেকৈ শুনি পাইছোঁ। তো সেইকাৰণে আমি যিহেতু যুৱ মৰ্চাৰ ফালৰ পৰা মই প্ৰতিনিধিত্ব কৰিছোঁ, মোৰো দায়িত্ব এটা আছে বুলি মই ভাবিছোঁ। সেইকাৰণে মই বিশেষকৈ 13 তাৰিখ 9 মাহত মই জিলা প্ৰশাসন উপায়ুক্ত মহোদয়ৰ ওচৰলৈ গৈ এখন এই খেলটো যে সম্পূৰ্ণ বন্ধ কৰিব লাগে তাৰ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু এই প্ৰতিলিপিসমূহ মই মাননীয় জিলা আৰক্ষী অধীক্ষক আৰু আমাৰ স্থানীয় মৰাণ ৰাজহ চক্ৰ বিষয়া আৰু মাননীয় ভাৰপ্ৰাপ্ত আৰক্ষী মৰাণ থানাত তাৰ প্ৰতিলিপি প্ৰেৰণ কৰিছোঁ। আৰু ইয়াৰ যোগেদি আমাৰ উঠি অহা প্ৰজন্ম এই খেলৰ প্ৰতি আসক্ত নহ'বৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। আপোনালোকে যি অনুষ্ঠানৰ উন্নয়নৰ নামত এই খেলসমূহ খেলাব বিচাৰিছে, এই খেলসমূহ আপোনালোকে এখন লটাৰী খেল খেলক। তেনেকুৱা ধৰণৰ খেল খেলাই পিনে আপোনালোকৰ যিটো অনুষ্ঠান আছে সেই অনুষ্ঠানবিলাক ডেভেলপ কৰক। আৰু আমি চৰকাৰৰ ফালৰ পৰা আপোনালোকক সহযোগিতা সদায় কৰিম। এইখিনিয়ে মই আপোনালোকৰ মাধ্যমৰ যোগেদিয়ে জনালোঁ। আৰু যুৱ সমাজক এই জুৱা খেলৰ পৰা হাউচি খেলৰ পৰা আঁতৰত থাকিবৰ কাৰণে মই বিনম্ৰতাৰে